কৃষ্ণৰ জয় একোখন ভাগৱতী সমাজ 56 সংখ্যক মহা অষ্টপ্ৰহৰ পালনাম হ'বলৈ গৈ আছে আৰু আমাৰ একোখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম বাপিছৰ যি আধাৰশিলা স্থাপন কৰা হ'ব 30 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব আৰু এই কাৰ্যসূচীসমূহ 29 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 30 জানুৱাৰী তাৰিখে আধাৰশিলা স্থাপন কৰা হ'ব আৰু ইয়াৰ লগতে 31 জানুৱাৰী তাৰিখে আমাৰ যি মহা অষ্টপ্ৰহৰ পালনাম আৰম্ভ হ'ব 1 জানুৱাৰী তাৰিখে মহা অষ্টপ্ৰহৰ পালনাম সামৰণি হ'ব আৰু ৰাতিপুৱা ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব অসমৰ বিভিন্ন ঠাইৰ পৰা যিসকলে মহা অষ্টপ্ৰহৰ পালনাম থানলৈ আহিম বুলি ভাবি আছে সকলো আহিব জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ